সাঁতুৰিব যাম পথত পানী খচি যাম মই এই মোৰ লগত আহিছে এইবিলাক এই মৰাটা হৈ তো মই ইহঁতৰ লগত যাম তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো কালি নুমছোৱে মই পানী বেছি দ নাই বঢ়িয়া পানী গধূলি হ'ব বজাৰত নিবা বেচপা নিব বোলে আটাই মৰাটা হৈ তো বলক ভিডিঅ'টো চাই আৰম্ভ কৰি যাম পানী আছে ৰ'ব মোবাইলটো ছেফটি হিচাপত লৈছোঁ মোবাইলৰ ভয় নাই মোবাইল নপৰে মোৰ হাতৰ পৰা আজিলৈকে মোবাইল পৰি বনাই এই মেটকা আছে বঢ়িয়া পানী ঠাণ্ডা পানী একদম বলক আমি শাক তুলিম আটাউন শাক তুলিব মই চাম মই ভিডিঅ' কৰিম অলপ বঢ়িয়া পৰিৱেশ মই আহি থাকোঁ মাজে মাজে পথক আগতে এটা ভিডিঅ' বনাইছিলোঁ আগৰ চেনেল কিন্তু এই চেনেলটো মোৰ বেন হৈছে যাই আছোঁ এইটো ঠিফা বুলি কয় ঠিফা আপোনালোকে বুজি পাই না নাপে কিছুমানে বুজি পায় গাঁৱত থকাবিলাকে টাউনৰবিলাকে বুজি নাপাই চাগে এনেকৈ কৈছে চৰি চবেই বুজি পায় ঠিফা দিছোঁ মই এয়া পাই গ'লোঁ পাৰ ভৰি বেছি লেতেৰা নাই মুচি দিলে ভাল হৈ যাব চেণ্ডেলযোৰা পিন্ধি লওঁ আছে চন্দনা বাইদেউ কষ্ট কৰিছে তাই পানী দিব চন্দনা বাইদেউ শেষত পানী দিব হাই কৈছে হাই আজি মই অলপ নেচাৰেল পৰিৱেশ দেখাম আপোনালোকক বঢ়িয়া মই মাজে মাজে দেখিয়ে থাকিম এইবিলাক বস্তু আপোনালোকক আজিও চাই লওক শাকবিলাক বঢ়িয়া গজালি মেলিছে হে চেল্ফিত আহি যাওঁ ৰ'ব চেল্ফিত আহিব এই গ'লোঁ চেল্ফিত কি আক এই ধইনাটো চব দেখি আছোঁ হয়ো আছে তো মই আজি ভিডিঅ'টো আপোনালোকে চালে চাব নাচালেও এই ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ যাতে মই বহু কেইবছৰ পিছত চালেও যাতে এইবিলাক হৈ যায় সেইকাৰণে বনাই আছোঁ এইডাল বঢ়িয়া শাক এইবিলাক পুৰা নেচাৰেল বস্তু আজিকালি বজাৰত নাপায় সাদ্দা পায় এইবিলাক ঠাণ্ডা দিয়ে পানী দি আছে চন্দনা বাইদেউ হাই দি অঁ চন্দনা বাইদেউ এইটো পানী দি আছে বজাৰত নাপায় এনা বস্তু আজিকালি এইটো সম্পূৰ্ণ সাৰ এইটো ঘৰুৱা সাৰ আপোনালোকে গোবৰ সাৰ মই আহি থাকিম মাজে মাজে এনা ভিডিঅ' লৈ তো ছাবস্ক্ৰাইব কৰিব চেনেলটো নকৰিলেও কথা নাই ভাল লাগিলে লাইক কৰিব কিন্তু মই ভিডিঅ' বানিয়ে থাকিম যাতে মই ডাঙৰ হ'লে যাতে এইবিলাক ভিডিঅ' ইউটিউবত যাতে দিলে ধুনীয়া যায় ইউটিউবৰ পৰা দিলে ধুনীয়া যায় তো ভিডিঅ' সেইকাৰণে মই ভিডিঅ' ইউটিউবত দিম বহুত দিনলৈকে থাকি যাব মোবাইলত গেলাৰীত চেক নাথাকে শাকে শাক এই ওলকবি নেকি আৰু এই কি এই বিন বিনৰ গছ বিন খাই ভাল লাগে কিন্তু মই একদম ভাল পাওঁ আহিছে না ফটোটো আহিছে এই বিন আৰু এইটো ওলকবি আজি ৰৈছে চাগে যোৱাকালি ৰৈছে গধূলি চন্দনা বাইদেউ চব জানে তো মোৰ ভণ্টিয়ে হয় তো অলপ এইবাৰ সেই পিনে যাওঁ বঢ়িয়া লাগে এটা কথা মই আপোনালোকক জানকাৰী দিওঁ আপোনালোকে যিবিলাক খেতিয়ক আছে এইবিলাকক মই আটাৰ পৰা সুধি কিনে ক'লোঁ যে আপোনালোকে যদি কেতিয়াবা খেতি কৰে আপোনালোকে শস্যবিলাক কেইটা ৰুব জানানে ভাইটবেলা ৰুব এই মই অলপ আগতে দেখিছোঁৱে ওলকবি যোৱাকালি ভাইটবেলা ৰৈছে মই সুধিলোঁ ভাইটবেলা কি আৰু ভাইটবেলা ৰুব লাগে যাতে ৰাতিৰ যিবিলাক নিয়ৰ পৰিব এই নিয়ৰে যাতে সুন্দৰকৈ সাৰুৱা কৰি পেলাই বস্তুবিলাক যদি ৰাতিপুৱা আৰু দিনৰ সূৰ্যৰ পোহৰ পৰিব ৰ'দ পৰিব তো সেমটি যাব পাৰে যোৱাকালি ভাইটবেলা ৰোৱা গধূলি ভাইটবেলা গধূলি ৰুব লাগে তো যে গধূলি ৰুব লাগে আৰু মই এটা সুধিলোঁ ইয়াতকৈ আৰু বেছি নাজানো মই চন্দনাই পূৰা পানীয়ে দি আছে কিন্তু মাটি চাটি লাগি উৎপাত আহোঁ নহয় না টাউনত চলি নাই মই গাঁৱতে থাকোঁ ভিডিঅ' চিডিঅ' বানাই আছোঁ চেল্ফি ষ্টাইল দিছোঁ পূৰা বহুত দীঘল হ'ল ভিডিঅ'
এতে আৰু আড়াল কিয় দিছে আৰু এটা নিয়ম পাইছোঁ হাতাই হাঁহিয়ে আছে তাতে দেখছি না এইখন আড়াল দি ৰৈছি তাতে শাকৰ গুটি ওলছি ইয়াতে পথত বগলা আহে বগলাই গুটি মান খাব না সোনকাল গাজে মই অলপ ভ্ৰম বকিলোঁ সোনকাল গাজে তথাপি বগলাইও খাই শাকৰ গুটিয়ে খাব পাৰে সেইকাৰণেও দিয়া গৈছে কিজানি সোনকালেও গাজে জমনিও পাইছোঁ এইটো বস্তু খোৱাৰ কাৰণে না এইটো কচুটো পাইছোঁ মই জানো অলপ এই বস্তু একদিন দেখিছিলোঁ মই এই ভিডিঅ'টো নাই বেন হৈছে এই সৰু কচুৰ বেটা যিটো বস্তু একদিন কৈছিলোঁ এই কচু মাখান আটাই তুলি লৈছি খাব ক'ত দে টেঙাই দিয়ে এই মান কচুটো জানে এইটো চবেই জানে মান কচু এইটো বস্তু ভাল বস্তু মই ভাল বস্তু কৈছি আকৌ মই ভিডিঅ'ত ল'ম কেতিয়া হয় এইটো এই মান কচু দেখছ না কি ডাঙৰ পথৰ মান কচু কোনো নধৰে ৰ'দ পৰি থাকে বঢ়িয়া নধৰা বস্তু এইটো খায়ো ভাল লাগে দামী বস্তু এই এটা কচুত বজাৰত কিমান লৈ জানো 100 টকাৰ ওপৰত লয় অলপ অলপ জ্ঞান আছে মোৰো আটাই শুকাত ধৰি আছে না পথৰ খাই ভাল লাগে মই আহিয়ে থাকিম মাজে মাজে এই ডাঙৰ হোৱাৰ পিছতো আহিম একদিন এই যেতিয়া ডাঙৰ হ'ব তেতিয়া আৰু একদিন আহিম আছোঁ মই একডাল কিন্তু কি সুন্দৰ গাছ দেখছি না কি গোল গাছ দেখছি না বঢ়িয়া কি আগে পালেং নেকি কেইটাকা পাবা এটা 5 টাকাত 10 টাকা 3 মুঠা বঢ়িয়া ভিডিঅ' হৈ আছে ইউটিউবত আপলোড দিম ইউটিউবৰ কাৰণে বনাইছোঁ ভিডিঅ'টো আজি বহুকেইবৰ পিছতো চাব পাৰোঁ ভিডিঅ' ইমান চব বিনৰ গাছ ন হ'ব বিন এই মূলা হয় না আৰু গাজৰ ক'ত খানিয়া গাজৰ চব অলপ অলপকৈ আছে একডাল বিলাহী না সেই ওলকবি হ'ব বঢ়িয়া ওলকবিটো পলি এইটো হিৰক আছে মোৰ লগত হিৰক এই লাই এই পালেং সেই ধইনা বঢ়িয়া ধইনা শাক তোলা তুমি শাক তোলা তুমি ভাইটবেলা বেচবা লাগব এই ধইনা বঢ়িয়া গণ আছে কিন্তু পুৰা অৰিজিনেল ধইনা ন বঢ়িয়া দেখি আছোঁ শাক তোলা এইখানি কিনিছোঁ না কিয় খাব মই খাম খা খাবা আৰু অলপ মিঠা লাগে অলপ টেঙাও লাগে টেঙা লাগে না পালেং বটিও খাই না খাবা আৰু কি হ'ব আকৌ নাই চুলি উলি কাটি কেম্বা দেখা হৈছে চুলি খাটা কাটি কাটছোঁ না ইয়া চুলি হচোন মোৰ এনে কাটছোঁ চুলি ফাল্টু লগা হৈছে একদম ফাল্টু লগা হৈছে একদম চুলি উলি কাটাই কোনো এটা কামবিলাকে চাবা চুলিটো নাচোৱা কি হা আপোনাৰ পলিৰ লগত ফটো উঠা বিচাৰিছে মই আগে অলপ তুলি দিছোঁ বাংনা তেলো দেখি দিছোঁ কি ৰৈছে বোলে ফটোটো মাৰিম বাৰু তাক মই তাক দেখি দিছোঁ বাংনা বঢ়িয়া চব আছে কথা চাওঁ আমি এইটো 10 টাকাত 3 মুঠা কাৰোবাক লাগিলে 4 মুঠাও দিম নাকি কাৰোবাক লাগিলে 4 মুঠাও দিম বঢ়িয়া শাক পালেং শাক একদম সাৰ নোহোৱা শাক এইটো বজাৰত আজিকালি 7 শাক পায় সেউজীয়া আহি থাকে ঘৰত অনাৰ পিছত হালধীয়া কৰে না এইটো বঢ়িয়া সান্দৰ শাক
অঁ উঠি আছে পুৰা ভিডিঅ' উঠি আছে চোৱাচোন চোৱাচোন মোবাইলত দেখি চোৱাচোন তো ভিডিঅ'টো চাবা গোটাই মাখানে আলু বাজাৰত আলু আগ্ৰাৰ পৰা আহিছে আমাৰ ইয়াতে ক'ৰ পৰা আহিছে নলবাৰী আলু কোধা আলু ঐ আলু এই আলু আলুৰ গাছ হ'ব এতিয়া 2 দিন পিছত মেটকা দিব না শুকা মেটকা দিব আলুৰ মাজত বঢ়িয়া তলত হ'ব মেটকা দিব মেটকা এই আলুত জাপি দিব ইয়াতে তাৰপিছত আৰু কি কওঁ কি লিখাং জালাৰ গাছো আছে ইয়াতে এই জালাৰ গাছ এইটো সৰুতে ফুল লাগছি হা ফুলটো দেখা পাইছ না চবে এই চচোন ফুলটো মাটি আনি সাৰ আছে এটা জালাটো কল লাগছি এইটো চ একদম মজা লাগে পেট পুত্ৰ খাই বঢ়িয়া জাগা মোৰ মামাহঁতৰ গাঁও বঢ়িয়া জাগা একদম চাইডে মাছৰ জাগা চাইডে মাছ মেটকা মাজত ধিফা মানে পাৰ আৰম্ভণিতে কৈছোঁ মই ধিফা বুলি ধিফা মানে পাৰ এটা যদি সাগৰৰ মাজত হ'লা কয় এইটো কি বুলি ক'লা হয় বৰদ্বীপ বুলি ক'লা হয় এইটো খালৰ মাজত কাৰণে এইটো ধিফা সাগৰৰ মাজত হ'লে দ্বীপ বুলি ক'লা হয় যিখিনি মাজুলী দ্বীপ ব্ৰহ্মপুত্ৰৰ মাজত সাগৰৰ মাজত হ'লে দ্বীপ বুলি ক'লা হয় তো খালৰ মাজত কাৰণে চাইডে পানী আছে সেইকাৰণে তাৰে মাজত থকা কাৰণে এইটো ধিফা খালত ধিফা ভিডিঅ' আজি 10 মিনিটমান হ'ব 10 মিনিটমান চাব আপোনালোকে সঁচা কথা কওঁ মোৰ টিআৰপিটো বাঢ়ি যাব টিআৰপি মানে মোৰ ৱাটচ টাইমটো বাঢ়ি যাব হা একদম সৰুতে কৈছোঁ ৱাটচ টাইমটো মোৰ বাঢ়ি যাব ছাবস্ক্ৰাইব কৰিব 1000টো কৈ দিব সঁচা মনে 10 মিনিটমান কৰিম আজি এনেকৈ ৰাখিম ভাল লাগব এনেকৈ বৰিং হৈছে বৰিং হ'লে কৈ দিব কমেণ্টত ক'লে কি হ'ব মই আগতে মই আগত কৈছোঁ ভিডিঅ'টো চলি থাকোঁ কথাই তো অলপ আগত দেখি যাম না আজি এৰিমে আৰু একদিন আহিম পিছত আহি থাকিম মাজে বহু হ'ল ঘৰকে যাওঁ আন্ধাৰ হৈ সূৰ্য মাৰ্গাল লাগি হা মোৰ বাজাৰত যাবা মই ঘৰত যাওঁ উঠলা নুমে ঘৰত যাওঁ আন্ধাৰ হৈ গধূলা আহিছে সৰু থাক আমডাল মজা গাছ মজা সৰু গাছ ক'ত আছে পাতৰ মাজত দেখা নাপোৱা হৈছি তো দেখাব এইটো দেখে উৰা ঘৰত যাওঁ নুমি আছে দেউ চ এলাক চলি তো বেছি দীঘলা নকৰোঁ ভিডিঅ'টো যিমান দীঘলা হয় আপোনালোকে বৰিং পাব চাই এইটো 2 মিনিট হ'ল আগৰ কেইটাত আজি এৰিমেই আৰু বাই দি দিওঁ গধূলি হৈ মই ঘৰকো যাওঁ ঘৰত যাওঁ নাকি ঘৰত যাওঁ তো আজি এৰিছোঁ গুড ইভিনিং বাই ঘৰত চেণ্ডেলযোৰা হাতত লওঁ চেলফিত যাম পানী আহে চন্দনা আন্ধাৰ হ'ল চেণ্ডেল হাতত ল'লোঁ তাৰপিছত এইবাৰ চেলফিত যাম বলক চেলফি আৰম্ভ কৰোঁ ভূতে ধৰিব ভূত নাই এনে ক'লোঁ ঘৰত যাম পানী চেণ্ডেল লৈছোঁ হাতত চেলফি দিছোঁ পানী আইঅ ঠাণ্ডা লাগছি দেখছি না হে মাছ নিহি
মাছো আছে ডাঙৰ ডাঙৰ চেনৰ আছে ইয়াতে ঠাণ্ডা ভাই আৰু আহিম পিছত টান পাৰব লাগে তই আকলাই কিয় আছা তই আন্ধাৰ সি ভূতে ধৰিব ভাল লাগছে ফুটি গৈছোঁ আজি পাৰ পাই গেলোঁ এতিয়া বলক ঘৰত যাম অলপ ৰাস্তাটো দেখি যাম চেল্ফি একদম যাম আয়ো বঢ়িয়া ৰাস্তা ঘৰত যাই আছোঁ ঘৰত ঘৰত গেলো এইখিনি মুকাল জেগা বঢ়িয়া পোহৰ আছে অলপ পাছত বাহত তলন পাম অলপ তাতে আকৌ দেখা নাপাম সেইকাৰণে মই ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ আজিলৈ এৰিছোঁ বাই মাজে মাজে আহি থাকিম তো ভিডিঅ'টো কেনে লাগিল ক'ব লাইক কৰিব কমেণ্ট কৰিব জনাব সকলো কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ এৰিছোঁ অলপ আন্ধাৰ পাইছোঁ না মই পালোঁৱে অলপ আন্ধাৰ সেইকাৰণে আজি এৰিছোঁ বাই